হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি বহুত সোনকালে উঠিলোঁ কাৰণ আজি আমি গোটেই পৰিয়ালটো এখন থানত যাম। থানখন আছে লখিমপুৰৰ দলুহাটৰ হলমাৰীত। কাৰণ মোৰ মায়ে বহুত দিনতে মোৰ হৈ কিবা আগ কৰি থৈছিলে, সেইকাৰণে আজি মানে সেই আগটো পূৰণ কৰিবগৈ। ব'লকচোন, এই ভিডিঅ'টোত মই আপোনালোকক এই থানখন ক'ত আছে দেখাবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি থানত যাবৰ কাৰণে বাছলৈ ৰৈ আছোঁ। আমাৰ লগত থানলৈ মাহীহঁতো যাব, সেইকাৰণে আমি নামি দিলোঁ কাৰণ লগতে যাওঁ বুলি ভাবিলোঁ। ফাইনেলি আমি পাই গ'লোহি থান। মাহঁত আগত গ'ল কাৰণ মাহঁতে ইমান খোজকাঢ়িব নোৱাৰে। আমি খোজকাঢ়িছোঁ কাৰণ ইমান ধুনীয়া লাগিছে পৰিৱেশটো, চাৰিওপিনে ধাননি আৰু ধানবোৰ পকিব লৈছে। নিজে দেখিছোঁ, মোৰ ভিডিঅ'টোত দেখা পাইছে। ইমান ধুনীয়া জেগাটো, মানে দুয়ো কাষে ধাননি, মাজৰ ৰাস্তা, ইমান মজা লাগিছে। এই থানখনত আমি আহিছিলোঁ এতিয়া কমেও মানে 5 বছৰ আগত। তেতিয়া বহুত বৰষুণ আছিলে আমি যেতিয়া আহিছিলোঁ। ভাল লাগিছে। আৰু এইখনেই হৈছে মহিমাময় শ্ৰী শ্ৰী আই লোনপানী থান। থানখন বহুত বছৰ পুৰণি, সেইকাৰণে নতুনকৈ মেৰামতিৰ কাম চলি আছে। আৰু ক'বলৈ গ'লে এই থানখনত অত্যাধিক পাৰ আছে। যিখন থানত আজি আমি উপস্থিত আছোঁ, সেই থানখনৰ চাৰিওকাষে মানে ধাননি পথাৰ। ইমান ধুনীয়া লাগিছে। ধাননিখিনি পকিব আৰম্ভ কৰিছে, কিছুমান আধা পকা হৈছে, কিছুমান পূৰা পকিছে। মানে সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ। আৰু মানে আকাশখন আজি ইমান ধুনীয়া লাগিছে, চাব পাৰে ভিডিঅ'টোত। চাওকচোন, আকাশখন ইমান ধুনীয়া, মানে বহুত ভাল লাগিছে আহি। আপোনালোকে মানে ইমান সেইটো অনুভৱ কৰিব নোৱাৰিব কাৰণ মই আজি যিটো অনুভৱ কৰিছোঁ, মানে বহুত কিবা এটা ভাল লাগিছে আহি আজি। আজি আমি যোনখন থানত আহিছোঁ, সেই থানখন বহুত বছৰ পুৰণি। আৰু থানত থকা ককাজনেও ক'ব নাজানে যে এই থানখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল, কাৰণ ইয়াত প্ৰতিষ্ঠা কৰা মানে চনটো নাই। কাৰণ বহুত বছৰ পুৰণি আৰু থানখন কি কাৰণে বনোৱা হৈছিল কোনেও ক'ব নোৱাৰে। মানে ককাজনে কোৱা মতে আগতে ইয়াত মানে হাতী আহিছিল, হাতীয়ে এনেকৈ সেৱা কৰে, তেনেকৈয়ে মানে পূজা কৰি কৰি থানখন বনোৱা হৈছিল। কিন্তু থানখনৰ আঁৰত কি কাহিনী জড়িত হৈ আছে সেইটো কোনেও ক'ব নোৱাৰে। আজি আমাৰ থানৰ যিখিনি কাম কৰিবলৈ মানে আহিছিলোঁ, সেই কামখিনি পূৰণ হ'ল আৰু এতিয়া আমি ঘৰত যাব লৈছোঁ। আৰু মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।